নমস্কাৰ। আজিও এযোৰ খুব ধুনীয়া মেখেলা চাদৰ উলিয়াই লৈছোঁ চিলাবলৈ বুলি। আৰু কাপোৰযোৰ মই আগতীয়াকৈ চাদৰখন চিলাই দিব লাগিব। যিগৰাকীয়ে দিছে কাপোৰযোৰ, তেখেতে চাদৰখনৰ দহিটো নিজে কৰিব, আৰু সেয়েহে মই এতিয়া ধুনীয়াকৈ পাৰি লৈছোঁ আৰু চাদৰৰ পাৰিকেইটা কাটি ল'ম। কাটি লৈ চিলাই কৰি যেতিয়া কাপোৰযোৰ গোটেইযোৰ সম্পূৰ্ণ হ'ব আপোনালোকক দেখুৱাম বাৰু কেনেকুৱা লাগিছে। আপোনালোকে জনাব। আৰু যিহেতু এতিয়া লাহেকৈ ঠাণ্ডা পৰিবলৈ লৈছে, গাটো মোৰ বৰ এটা ভাল নহয়, চৰ্দি কাহ। উপায় নাই, কৰিবই লাগিব, এইটো একেবাৰে সাধাৰণ বুলি ভাবোঁ। জ্বৰ চৰ্দিটো নহয় জানো, ছিজনত হ'বই। আৰু ভালেমানকেইদিন কাপোৰ চিলোৱা নাছিলোঁ বাৰু, গাটো বেয়াকৈ থাকোঁতে। আৰু কেইবাযোৰ কাপোৰ যিহেতু চিলাবলৈ আছে আৰু বনাবলগীয়াও কাপোৰ কেইবাযোৰ আছে, থাকিয়ে গৈছে তেনেকৈ গাটো ভাল নোহোৱাৰ কাৰণে। আৰু এইবিলাক কাম কৰিবলৈ লৈছোঁ যেতিয়া কৰিবতো লাগিবই, নহয় জানো। আৰু যিহেতু ইয়াৰ বিনিময়ত কিবা এটা পাম, সেইটো কাৰণে ভালো লাগে বাৰু। আৰু